হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু এতিয়া আমি যাব লৈছোঁ বেলতলা জয়নগৰত থকা কেফেলৈ, য়মব্ৰাং কেফে এণ্ড ৰেষ্ট্ৰ'। তালৈ আমি যাম আৰু এতিয়া আমি গৈ আছোঁ। আৰু ইভিনিং টাইমত যোৱা মজাটো অলপ বেলেগ হৈ যায়, গতিকে আজি ব'লকচোন যাওঁ। আৰু এতিয়া পাই গ'লোঁ য়মব্ৰাং কেফে এণ্ড ৰেষ্ট্ৰ'। আৰু এয়া বাহিৰৰখিনি দেখুৱাইছোঁ। আৰু ইভিনিং টাইমত ইমান ধুনীয়াকৈ লাইটৰ ডেক'ৰেশ্যন, আৰু ইয়াতে ফটো উঠিবলৈ বহুত বেছি ধুনীয়া হৈছে। উঠিব পাৰে আহিলে। আৰু এয়া চাওক ভিতৰৰ দৃশ্য। এয়া ভিতৰখিনি ইমান ধুনীয়াকৈ সজাইছে, আৰু তাত তলত বহিবও পাৰি। আপুনি য'তে বহিব পাৰিব। ইফালে কেবিন টাইপো আছে। আৰু আমি খাব লৈ ল'লোঁ একদম চিম্পল চিজ পাস্তা, ৰোল আৰু নুডলছ। আৰু আহি বহুত বেছি ভাল লাগিলে। আৰু আপোনালোকৰ যদি ভাল লাগিলে, আপোনালোকে বেলতলাত থকা জয়ানগৰ য়মব্ৰাং কেফেখনলৈ আপোনালোকে আহিব পাৰে। আহি খুব বেছিয়ে ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো পাহৰি নাযাব। আৰু আজি ইমানতে ভ্লগটো সামৰিলোঁ। বাই বাই।